স্যাৰ স্যাৰ অ নীলা কোৱা আপোনাৰ দুটামান ইম্পৰ্টেণ্ট ছিগনেচাৰ ল'ব লগা আছিল আপুনি অফিচ নোযোৱাৰ বাবে মই ঘৰত আহিব লগা হ'ল অ দিয়া এইখন লওক স্যাৰ স্যাৰ আপোনাৰ নিউজবোৰে অফিচত বহুত বেয়া প্ৰভাৱ পেলাইছে অলমষ্ট 90% মহিলাই কাম এৰিছে তুমি কেতিয়া এৰিবা স্যাৰ মই জানো আপুনি কেনেকুৱা মানুহ আজি ইমান বছৰে আপোনাৰ এছিষ্টেণ্ট হৈ কাম কৰি আহিছোঁ কোনো দিনেই ইনচিকিউৰ ফিল কৰা নাই মই বুজি পাইছোঁ এইটো আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ থেংক ইউ এটলিষ্ট তুমি বুজি পোৱাৰ কাৰণে আহিছোঁ ছাৰ যোৱা শুনাচোন হয় অথৰ্ব অঁ সেয়া ছাৰ ছাৰ আপোনাক লগ কৰিবলৈ এখেত আহিছে